Hey guys, নৱগত আদৰণি সভা মংগলদৈ কলেজত খুবেই ধুনীয়া এক মনোৰঞ্জন আৰু তাৰ মাজতেই প্ৰিয়ংকা ভাৰলী বা আহিছে আহাৰ পিছতেই এক মানে উল্লাসৰ আনন্দ কি বুলি কম ইমান গৰমতো যেন গৰম অনুভৱ হোৱা নাই আৰু সকলোৱে মিলিজুলি খুব আনন্দ ডান্স অকল ডান্স আৰু এটা কথা কি জানেনে ইয়াতে যিমান ছোৱালী ল'ৰা ডান্স কৰি আছে সকলোবোৰ সিঙ্গেল কাৰণ ডাবলখিনি যেনেবা ফ্ৰেছাছৰ দিনা এনেকৈ ডান্স নকৰি কাৰণ তেওঁলোকে জানেই গোটেই মঞ্চৰ আগতে ব্যস্ত হৈ থাকিব তাৰ কাৰণে তেওঁলোকে অলপ বাহিৰত থাকে চেনি খাবলৈ গতিকে আমি যিখিনি সিঙ্গেল ল'ৰা আছিলোঁ ল'ৰা ছোৱালী গোটেইখিনি আমি মানে স্বাধীনভাৱে অলপ হাল্লা ফূৰ্তি কৰিলোঁ লগতে খুব মনোৰঞ্জন হ'ল সেই আগতে আমি বহুতৰ লগত চিনাকিও হ'লোঁ ভালো লাগিল মই 2021তে ওলাইছিলোঁ মংগলদৈ মহাবিদ্যালয়ৰ পৰা কিন্তু তথাপিও যেন মংগলদৈ মহাবিদ্যালয়খন মনৰ মাজতে চকুৰ আগতেই ৰাখিবলৈ চেষ্টা কৰি আহিছোঁ আৰু সেই আগতেই মই গৈছিলোঁ আৰু গৈ খুবেই এটা ভাল লাগিল আগৰ দৰেই আছে আৰু সেয়াই আৰু কি ক'ব চাওচোন আৰু কি মঞ্চত কেনেকুৱা ডান্স কৰিলোঁ তাকে আপোনালোকক দেখাবলৈ পাই অলপ মনটো ভাল লাগি আছে চাওঁ আহক এই আমাৰ ডান্স কৰা বাইজনক চাওকচোন কি ধুনীয়া ডান্স কৰিছে মানে মতলীয়া হৈ গৈছে যেনিবা কি কম আৰু বাপৰে বাপ গৰমত কিমান গৰম তাৰ মাজতো এনেকুৱা ধৰণৰ পাৰফৰ্মেঞ্চ বাপৰে বাপ হয় দে এই প্ৰাণী এনেকুৱা প্ৰাণীবোৰেই মানে জীয়াই থাকিব পাৰে এইখন পৃথিৱীত আমাৰ দৰে প্ৰাণীবিলাকে ক'ত জীয়াই থাকিব পাৰিব কওকচোন আমিতো আৰু তেনেকুৱাই অলপ গৰম সহ্য কৰিব নোৱাৰোঁ কিন্তু হ'লেও দেচোন এওঁলোকে এনেকুৱা ডান্স কৰিলে শেষত গৈ আমাৰে এনেকুৱা এটা মনোভাৱ হ'ল যে নাই আমি ঠাণ্ডা হৈ থাকি কি কৰিম আৰু আমিও এওঁলোকৰ নিচিনাই অলপ গৰম হ'বলৈ চেষ্টা কৰিলোঁ আৰু গৰম হয় এনেকুৱাই গৰম হ'লেও গোটেই মঞ্চ মানে দাঙি পেলালোঁ আৰু কি কৰিব আৰু যিখিনি পাৰোঁ সেইখিনি কৰিছোঁ আৰু যেনিবা মোৰ ডেন্সটো অলপ চাব আপোনালোকে ইমান গৰমত তথাপিও যে এনেকুৱা ভিডিঅ' আৰু আপোনালোকলৈ যিবোৰ ল'ৰা ছোৱালী যোৱা নাই সকলোবোৰ কাৰণে মই সহায় কৰিছোঁ তাৰ বাবে ধন্যবাদ নিদিলেও কালি নিদিব আৰু এইটো মহাপণ্ডিতজন ওলাই গ'ল এতিয়া এখেতৰ নেতৃত্বত অলপ কিছু ডান্স কৰিব এই আমাৰ ডমৰাকেইটা দেখা পাইছেনে পিছফালে ডমৰাকেইটা পগলা হৈ আছে জানেনে তেতিয়াৰ পৰা মানে কিবা মূলা খোৱা তেনেকুৱা চিঞৰি আছে কিন্তু কি কৰিব মই কৈছোঁ অলপ শান্ত মনেৰে হ'লেও ডান্স কৰা মূলা খোৱাটো বাদ দিয়া কোনোবাই মূলা খাই পাতিছে তাতে আমাৰ কি হৈছে আমি আৰু অন্ধ পোৱা নাই যেতিয়া ডান্স কৰি থাকিম আৰু কি কয় তো মই খুব মনোৰঞ্জন কৰি আছিলোঁ তাৰ মাজতে কি ক'ব আৰু গোটেই ঠেলা হেঁচা জানেইতো আৰু কিছুমানৰ খং উঠিছে দেই মোক কিজানি ক'ব বিচাৰিছে ই চালাত মজা ল'ব গৈছে আৰে ভাই মজাটো ল'মেই তোমালোকে অকল কাম অকল পইচা মাথা মাৰি থাকা কেতিয়াবা অলপ মনোৰঞ্জন কৰিবলৈ আহিব লাগে মংগলদৈ বিদ্যালয়টো আৰু বেলেগৰ নহয় ন আমাৰে মংগলদৈ বিদ্যালয় গতিকে আমিও গৈ অলপ চেষ্টা কৰিলোঁ মনোৰঞ্জন কৰিবলৈ আৰু মনোৰঞ্জন কৰিব গৈ নিজেই মনোৰঞ্জিত হৈ গৈছোঁ ভালো লাগিল আপোনালোকক কমেণ্ট ছেকশ্যনত জনাব কেনেকুৱা লাগিল ভিডিঅ'টো আৰু ডান্সবিলাক আৰু আছে কিন্তু গোটেইখিনি দেখাবলৈ ধৰক ভিডিঅ'টো বহুত দীঘল হৈ যাব হ'লে মানে যিখিনি এনজয় কৰিলোঁ খুব ধুনীয়াকৈ কৰিলোঁ আৰু ভালো লাগিছে আৰু তাৰ মাজেতো আপোনালোকে দেখিবই এইজনী একেবাৰে পগলা হৈ আহিলে দেই মোৰ ওচৰত টপককৈ পৰি এনেকুৱা হিট কৰিলে ন বাপৰে বাপ মোৰ চোলা ছিকি গ'লেই গৰমত কিন্তু দম নেৰেহে মোকহে কৈ আছে ডান্স কৰা
মই আৰু উপায়বিহীন হৈ ডান্স কৰিবলৈ ল'লোঁ। এখেতেতো বিহুৰ লগত নাগিন ডান্সৰ কম্বাইন কৰি ডান্স কৰিবলৈ আৰম্ভ কৰিছোঁ। এতিয়াতো মই কেনেকৈ পাৰোঁ, মই যেনেকৈ মানে অলপ চলপ চেষ্টা কৰিছোঁ হাতেদি দেখাবলৈ। আৰু জানেইতো আৰু ডান্সটো শিকা নাই আমি, অলপ যি শিকিছিলোঁ তেনেকৈ শিকিছোঁ দেখাক দেখি। অনুষ্ঠান সামৰাৰ দিশত আহি গ'ল। আৰু এতিয়া এই আপোনালোকে চাই আছে মঞ্চত গোটেইখিনি আমাৰ ইউনিয়ন বডি মংগলদৈ কলেজৰ, গতিকে তেওঁলোকৰ অলপ টেটু ফালিব ইচ্ছা, গতিকে এটা সুযোগ দিয়া হ'ল আৰু তেওঁলোকে এতিয়া টেটু ফালি আছে। আৰু গোটেই বেয়া গান গাৱা নাই, বঢ়িয়া গাইছে। আৰু মই ভাবোঁ যে এনেকুৱা গাই থাকিলে মানে আমিও মনোৰঞ্জন কৰি থাকিম। আৰু তেওঁলোকৰ গান খুবেই ভাল লাগিছে আৰু আনএক্সপেক্টেড, তেওঁলোকে যে ইমান ধুনীয়া গান গাব পাৰে মই ভাবাই নাছিলোঁ। কিন্তু তথাপিও শেষ মুহূৰ্তৰ কাৰণে আমি এইখিনি চালোঁ আৰু খুবেই ভাল লাগিল। মানে গোটেই অনুষ্ঠানটো এনেকুৱা ধৰণে তেওঁলোকে কৰিলে বিৰাটেই ভাল লাগিল।